गरेश्वराव दिनै गोबां बिबांनि गान्जा हमो। गरेश्वर पुलिसा मोनसे सोदै मोननाय सुलुंखौ बिथा खालामनानै गरेश्वर थानानि असि मृदुल हाजरिकानि दैदेननायाव पुलिसनि मोनसे गिदिर हानजाया सेबनानै गरेश्वर आरो महरीपारायाव गोबां लाख रां बेसेननि गान्जा हमनो हायो। गरेश्वरनि मंगल सकनि नखरसेनि अमा गन्द्रा माइहुं आरो बारियाव दोनखोमानाय 50 केजिनिबो बांसिन गान्जाखौ हमनो हायो। बे गान्जा फालांगियाव लोब्बा थानायनि दायाव दासिम सानै सुबुंखौ पुलिसा हमदों। हमजानाय सानै सुबुङा जाबाय गरेश्वर मंगल सकनि नरेश्वर बसुमतारी आरो महरीपारा टेङाजारनि कुशल कलिता। আমি গোপন সূত্ৰ এটাৰ পমখেদি আজি আমি এটা যিটো গাঞ্জা তো তাৰ বিৰুদ্ধে আমি এটা অভিযান চলাওঁ আৰু এইটো আমি গম পাই আছিলোঁ যে ইয়াত বহুধন পৰিমাণৰ মানে কিছুমান ছাছপেক্টেড গাঞ্জা যিবিলাক ছাবষ্টেঞ্চ আছে এইবিলাক ইয়াতে চেল কৰি আছে, অবৈধভাৱে ব্যৱসায় চলি আছে। আৰু সেই তথ্যৰ ভিত্তিত আজি আমি কুশল কলিতা মহৰীপাৰা তেওঁৰ ঘৰত আমি অপাৰেশ্যন কৰোঁ আৰু তেওঁৰ ঘৰৰ পৰা আমি এৰাউণ্ড 9 কেজি গাঞ্জা আমি প্ৰথমে উদ্ধাৰ কৰোঁ আৰু তেওঁৰ সোধপোছ কৰি আমি জানিব পাৰোঁ গুৰেশ্বৰ অঞ্চলৰে এই নৰেশ্বৰ বসুমতাৰী তেওঁৰ নাম। তেওঁৰ ঘৰত বুজন পৰিমাণৰ গাঞ্জা গুৰেশ্বৰৰ বিভিন্ন এৰিয়াত আৰু অঞ্চলৰ বিভিন্ন ঠাইত ছাপ্লাই হয়, হ'লচেল হিচাপে তেওঁ কাম কৰে। তেওঁৰ ঘৰত আমি ইমিডিয়েট আমি লগালগ ড্ৰাইভ কৰোঁ, চাৰ্চ কৰোঁ আৰু চাৰ্চ কৰি আমি গাঞ্জা বৰ্তমান উদ্ধাৰ কৰিছোঁ আৰু আমাৰ তদন্ত অব্যাহত আছে আৰু এই ৰেকেটত আৰু যদি কোনো লোক জড়িত আছে আমি তেওঁলোকক নিশ্চয় কৰায়ত্ব কৰিম।